নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, সুস্বপ্নাছ ক্লাছেছলৈ মই সুস্বপ্নাই তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সকলোৱে জানো আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস নহয় জানো। আজি দিনটোত আমি সকলোৱে বিদ্যালয়ত এই দিৱস উদযাপন কৰোঁ আৰু তোমালোকেও আজি দিনটো নিশ্চয় বাৰুকৈ অনুভৱ কৰিছা স্কুলৰ দিনলৈ। স্কুলত আজি খোলা থকাহেঁতেন তোমালোকেই হওক বা আমিয়ে হওক আজি ব্যস্ততাৰে দিনটো পাৰ হৈ গ'লহেঁতেন, কিন্তু আজি আমি দুখিত। এটা অনাকাংক্ষিত পৰিস্থিতিৰ বাবে আজি আমি বিদ্যালয় যাব পৰা নাই আৰু এই 5 ছেপ্টেম্বৰ শিক্ষক দিৱসটো প্ৰতি বছৰে বিদ্যালয়ত উদযাপন কৰাৰ দৰে এইবছৰ আমি কৰিব পৰা নাই। যি কি নহওক, আজি মাৰ্চৰ পৰা আৰম্ভ কৰি এই ছেপ্টেম্বৰ মাহলৈকে তোমালোকৰ লগত এনেদৰে সদায় মই ক্লাছ কৰি তোমালোক আৰু মোৰ মাজত যি এটা ঘৰুৱাহিক সম্পৰ্ক স্থাপন হৈছে, সেয়া এনেকুৱা লাগে যেন স্কুলত থকাৰ দৰে অনুভৱ হয়। গতিকে যি কি নহওক, তোমালোকো ক্লাছৰুমত ব্যস্ত হৈ আছা, ময়ো মোৰ ক্লাছত ব্যস্ত হৈ আছোঁ। সেইবাবে আজি ভাবিলোঁ যে শিক্ষক দিৱসত আজিতো স্কুললৈ তোমালোকো যাব পৰা নাই, ময়ো যাব পৰা নাই, গতিকে তোমালোকো যাতে সেই দুখ নোপোৱা আৰু সেই দিনটোলৈ মনত পেলাই তোমালোকৰ মনত যাতে কিঞ্চিতো দুখ নাহক বা আমাৰো সেই যাতে দুখটো অনুভৱ নহওক, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে আজি মই তোমালোকলৈ এটা ব্যতিক্ৰমী প্ৰয়াস হিচাপে তোমালোকৰ পৰাই পোৱা দান স্বৰূপে আজি কিছুমান সৰু সৰু ভিডিঅ' আকাৰত তোমালোকলৈ এই অনুষ্ঠানটি মই আগবঢ়াইছোঁ। আশা কৰিছোঁ তোমালোকে ভাল পাবা। তোমালোক যাতে স্কুলত নাই সেইটো অনুভৱ নহওক, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে তোমালোকলৈ মই এই অনুষ্ঠানটি আগবঢ়াইছোঁ। এতিয়া আহাচোন আমি শিক্ষক দিৱসৰ অকণমান থুলমূলকৈ শিক্ষক দিৱসৰ বৰ্তমান কি প্ৰাসংগিকতা বা ইয়াৰ তাৎপৰ্যটো কি সেই বিষয়ে আমি অকণমান জানি লওঁ আৰু তাৰপিছত আমি আমাৰ অনুষ্ঠানৰ মাজলৈ আগবাঢ়িম। পোহৰৰ শিখা এডাল হৈ যিয়ে সমাজ পোহৰাব পাৰে তেওঁৱেই শিক্ষক। বিশ্ববিশ্ৰুত দাৰ্শনিক, পণ্ডিত, কূটনৈতিক, ৰাজনৈতিক, লিখক, বাগ্মী পুৰুষ, আদৰ্শৰ বাটকটীয়া পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে দিয়া শিক্ষকৰ এই সংজ্ঞাটি এটা উপযুক্ত সংজ্ঞা বুলি মই ভাবি আজি এই 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা ভাৰতৰ পূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দিবলৈ এই পবিত্ৰ দিনটোত মই প্ৰথমে মোৰ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে মোৰ ছাত্ৰী জীৱনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহিতে প্ৰজ্ঞাৰ সাধক হৈ শত সহস্ৰজনৰ জীৱন জ্ঞান বন্তিৰে আলোকিত কৰা সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। সমগ্ৰ বিশ্বজুৰি কৰোনা মহামাৰীৰ ফলত উদ্ভৱ হোৱা অকল্পনীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি তোমালোকৰ পৰা আঁতৰত থাকি শিক্ষক দিৱস উদযাপিত কৰা এই বিষয়টোৱে আজিৰ এই শিক্ষক দিৱসৰ দিনটোত এপাহি সুগন্ধিবিহীন পুষ্প লৈ পৰ্যৱসিত হোৱা যেন মোৰ অনুভৱ হৈছে। শিক্ষয়িত্ৰী হিচাপে সকলোৱে ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক, মানসিক, সামাজিক, শাৰীৰিক আদি সৰ্বতো প্ৰকাৰৰ উত্তৰণ কামনা কৰাৰ লগতে যথাসাধ্য প্ৰয়াস কৰে। আজি যুগ যুগ ধৰি এই প্ৰয়াস চলি আহিছে আৰু চলি থাকিব। যদিও তাহানিৰ বিদ্যালয়ৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত দুখজনকভাৱে কিছু তাৰতম্য পৰিলক্ষিত হৈছে। দৈনন্দিন জীৱনশৈলীৰ আমূল পৰিৱৰ্তন, স্মাৰ্টনেছৰ আধুনিক সংজ্ঞা, মানসিকতাৰ পৰিৱৰ্তন, আধুনিক যুক্তিবাদী চিন্তাধাৰা আদিয়ে বিদ্যালয়ৰ লগতে সামগ্ৰিক সামাজিক তাহানিৰ যি পৰিৱেশৰ সেই সুস্থতা কিছু
দুৰ্বল হোৱা যেন একান্তই অনুভৱ হয়। 5 ছেপ্টেম্বৰৰ এই শিক্ষক দিৱসৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুসকলক যি শ্ৰদ্ধা জ্ঞাপন কৰে, ই কেৱল প্ৰতীকী ৰূপত কেৱল এই দিনটোতেই হ'ব লাগে এনে নহয়। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মধুৰ সম্পৰ্ক যাতে বছৰৰ আটাইকেইটা দিনতেই গাঢ় হৈ থাকক, তাৰেই কামনা কৰি শেষত এফাকি শ্লোকেৰে মই মোৰ বক্তৃতা সামৰি মাৰিছোঁ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। ধন্যবাদ। আমি অনুষ্ঠানলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমে মই অসমৰ বিভিন্ন ঠাইত থকা ছাত্ৰ ছাত্ৰীসকললৈ মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাৰ কাৰণে আজি এই অনুষ্ঠানটি সফল হৈছে। কাৰণ তেওঁলোকৰ যি অভূতপূৰ্ব সঁহাৰি আৰু তেওঁলোকে যিদৰে মোক সহায় আগবঢ়াইছে, তাৰ কাৰণে আজি অনুষ্ঠানটো পতাটো সম্ভৱ হৈছে। গতিকে আশা কৰিছোঁ সকলোৱে আন্তৰিকতাৰে আঁকোৱালি ল'ব। এতিয়া আমি অনুষ্ঠানটি আৰম্ভ কৰিছোঁ এটি ঘোষাৰে। ঘোষাটি পৰিৱেশন কৰিছে শোণিতপুৰ জিলা জামুগুৰি হাটৰ মূৰ্ছনা কাকতি। হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰথা কুৰ অনুৱেক কৰা দয়া মায়াহু কদুৰ জয় জয় কৃপা ময় দেৱ যদু পতি তোমাৰ চৰণে মাগো অমূল্য ভকতি পতিত পৰিয়া ৰৈলো ভৱ গৰে পতিত পাৱন নাম ভৈল কিবাতৰে অৰুণ চৰণে মই পাপী কটা ৰিউ পতিত পাৱন নাম সাফল কৰিও আতুৰ ভৈলো হৰি বিষয় বিকলে কৰিও ধাৰ মুক চৰণ কমলে ৰাম কৰিও ধাৰ মুক চৰণ কমলে। কৃষ্ণ। ধন্যবাদ মূৰ্ছনা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এতিয়া বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে মোক চিত্ৰ অংকন কৰিও পঠাইছে, গতিকে তেওঁলোকলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া প্ৰথম আমি ইয়াত চিত্ৰাংকনখিনি দেখাব বিচাৰিছোঁ। এইখন পঠাইছে নগাঁও জিলাৰ কামৰূপ গাৰ্লছ হাইস্কুলৰ ছাত্ৰী স্নেহা শইকীয়াই।
এইখন আমালৈ প্ৰেৰণ কৰিছিলে ডিব্ৰুগড় জিলাৰ ডন বস্কো হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ অস্তিত্ব জোনাক শইকীয়াই। এইখন প্ৰেৰণ কৰিছিলে লখিমপুৰ শিমলুগুৰিৰ শংকৰাচাৰ্য একাডেমী জুনিয়ৰ কলেজৰ ছাত্ৰী কৃষ্ণাংগী বৰাই। এইখন প্ৰেৰণ কৰিছিলে লখিমপুৰ জিলাৰ বিমলা প্ৰসাদ চলিহা হাইস্কুলৰ উপাসনা নেওগে। এইখন প্ৰেৰণ কৰিছিলে কামৰূপ জিলাৰ শুৱালকুছি গণেশ দাস উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তনুশ্ৰী দাসে। এইখন প্ৰেৰণ কৰিছিলে কামৰূপ জিলাৰ পূবপাৰ আঞ্চলিক আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰী জ্যোতি কলিতাই। এইখন প্ৰেৰণ কৰিছিলে নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠৰ ছাত্ৰী শবনম বেগমে। এই সুযোগতে মই চিত্ৰাংকন কৰি মোলৈ প্ৰেৰণ কৰাৰ বাবে আটাইকেইজন ছাত্ৰ ছাত্ৰীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এটা নৃত্য উপভোগ কৰোঁ। নৃত্যটো পৰিৱেশন কৰিছে গোলাঘাট জিলাৰ গাড়ীগাঁও জাতীয় বিদ্যালয়ৰ ছাত্ৰী প্ৰিয়া গগৈয়ে। ধন্যবাদ প্ৰিয়া, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। কবিতা বুলিলেই মনলৈ আহে এক চাহ পোহৰৰ মায়া ভৰা ৰূপছবি। এই ৰূপছবিত সপোন আৰু দিঠকৰ কল্পনা আৰু অভিজ্ঞতাৰ মিশ্ৰিত জিলিকনি থাকে। গতিকে আহাচোন আমি এতিয়া এটা কবিতা আবৃত্তি শুনো। আবৃত্তি কৰিছে যোৰহাট জিলাৰ পুৰণিমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সুকন্যা হাজৰিকাই। পুৰণিমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী। আজি মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম কাঞ্চন জংঘাৰ বুৰঞ্জী। কবি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মই কাঞ্চন জংঘা তুষাৰ শুভ্ৰশীৰ, মই অভ্ৰভেদীবীৰ। মোৰ জতা ঝৰি ঝৰি নিজৰি নিজৰি বৈ, নিগৰি নিগৰি অবিৰল কল কল। হৈল জাপয়ো ধৰা বিজু চকলীলা, সুৰধুনী গংগা। প্ৰথমৰ প্ৰভাতৰ অৰুণৰ দ্যুতি, অনন্ৰে জুৰি মোৰ আলোক নৃত্য কৰি। বিয়পাই বিশ্বত ৰঞ্জন দ্যুতি, মোৰে আশে পাশে গাই কিন্নৰী বালিকাই আলোক বোধন মহাগীত।
সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰি উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ ছয়াময়া কাচোনেৰে কাছে প্ৰহেলিকাময়ী সমন আছে কুতজ কুসুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ চন্দা শৈলৱালা দলে কস্তুৰী গন্ধা। ধন্যবাদ। সুকন্যা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ইয়াৰ পিছত গীত পৰিৱেশন কৰিছে তনুশ্ৰী দাস, জিলা ডিব্ৰুগড়, বিদ্যালয় অনিৰুদ্ধদেৱ জাতীয় বিদ্যালয়। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তনুশ্ৰী দাস। মই ক্লাছ 9ত পঢ়োঁ। শিক্ষক দিৱসৰ উপলক্ষে মই গীত এটি গাব বিচাৰিছোঁ। গীতটিৰ নাম হৈছে মোৰ জীৱন আকাশতে। গীতটিৰ গীতিকাৰ বিষ্ণুপ্ৰসাদ ৰাভা। অশেষ ধন্যবাদ তনুশ্ৰী, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। পুনৰ আমি এটা নৃত্য উপভোগ কৰোঁ আহা। নৃত্যটি পৰিৱেশন কৰিছে শংকৰাচাৰ্য একাডেমী জুনিয়ৰ কলেজৰ ছাত্ৰী লখিমপুৰ শিমলুগুৰিৰ কৃষ্ণাংগী বৰাই। ধন্যবাদ কৃষ্ণাংগী, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। পুনৰ আমি আৰু এটা নৃত্য উপভোগ কৰোঁ আহা। নৃত্যটি পৰিৱেশন কৰিছে যোৰহাট জিলাৰ সুকন্যা হাজৰিকাই। Oluit
লভিছো জনম দেশৰ বাবে লভিছো জনম ঐ জাতিৰ বাবে মৰি যাম দেশক আমি গঢ়ি যাম হাৰে আছো সদায়ে কনক লতা হৈ গৌৰৱী জেৰেঙা হ'ব নিদিও সেৰেঙা জয়মতীৰ জীয়াৰী আমিও সঁচাকৈ লুইত পৰিয়া আমি গাভৰু আমি গাভৰু ৰূপে গুণে নহওঁ আমি কম ৰূপে গুণে নহওঁ আমি কম ও পথাৰৰে সুমনি আমি ৰোৱনী বহাগৰে বলিয়া আমি নাচনী ও পথাৰৱনী বহাগৰে বলিয়া আমি নাচনী লুইতৰে দুটি পাৰা সুজিলে ঠাই ইতিহাসেও কব আমাৰ কাহিনী ঐ জাতিৰ বাবে মৰি যাম দেশক আমি গঢ়ি যাম হাৰে আছো সদায়ে কনক লতা হৈ গৌৰৱী জেৰেঙা হ'ব নিদিও সেৰেঙা জয়মতীৰ জীয়াৰী আমিও সঁচাকৈ লুইত পৰিয়া আমি গাভৰু আমি গাভৰু ৰূপে গুণে নহওঁ আমি কম ৰূপে গুণে নহওঁ আমি কম ধন্যবাদ সুকন্যা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সদৌ নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ঋষিকা শবনমে আমালৈ প্ৰেৰণ কৰা ৰাষ্ট্ৰীয় সংগীতটিৰে এই অনুষ্ঠানটিৰ সামৰণি মাৰিব খুজিছোঁ। ধন্যবাদ। নমস্কাৰ। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গা বিন্ধ্যা হিমাচল যমুনা গঙ্গা উচ্চল জলধি তরঙ্গা তব শুভ নামে জাগে তব শুভ आशीष मागे गाए तब जय गाथा जनगण मंगलदायक